নমস্কাৰ, মই দীপামণি কলিতা পুথিমাৰী গাঁও পঞ্চায়ত 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ পৰা খেলিছোঁ কাউন্সিলৰ পদত। মই যিখিনি গাঁও ঘূৰিছোঁ মই ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। আমাৰ ৰাইজৰ দলক বহুতে সমৰ্থন কৰিছে। আগলৈ যাতে আমাক এনেকৈ মৰম দি যায়। আগন্তুক আমি যিটো বিধানসভাৰ নিৰ্বাচন আহি আছে, তাতো যাতে আমাৰ ৰাইজে এনেকৈ আমাক এতিয়া যেনেকৈ মৰম দিছে, আগলৈ যাতে এনেকৈ মৰম দিয়ে, তাৰ বাবে আমি ৰাইজৰ ওচৰত সেয়ে সমূহ ৰাইজক মই এটা অনুৰোধ জনাইছোঁ, আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ যিহেতু বেছি দিন নাই, গোটেই ৰাইজে যাতে আমাক ৰাইজৰ দলক দাদা কি ক'ব, নিৰ্বাচনলৈ যিহেতু বেছি দিন নাই, কেনেধৰণে আগবাঢ়িছে? বহুত ভাল সঁহাৰি আমাৰ প্ৰাৰ্থীয়ে ক'লেই। কাৰণ এইকাৰণেই ভাল যে বিজেপিৰ শাসনত মানুহ অতিষ্ঠ হৈছে সকলো ক্ষেত্ৰতে, আৰু বিশেষকৈ পঞ্চায়তৰ প্ৰশ্নত বিজেপিয়ে যি খেলটো কৰিলে আমি সকলোৱে জানো যে আচলতে আজি 2.5 বছৰ আগতে এই পূৰ্বৱৰ্তী পঞ্চায়তৰ কাৰ্যকাল শেষ হৈ গৈছে। নিতান্তই চৰকাৰী কিছুমান অব্যৱস্থা আৰু কিছু অজুহাত দেখুৱাই আচলতে এই 2.5 বছৰলৈকে এই নিৰ্বাচনটো পিছুৱাই দিছে। আৰু শেষ পৰ্যন্ত যেতিয়া অসম চৰকাৰৰ ৰাজভঁৰালৰ কলি উদং হৈছে, যেতিয়া চৰকাৰৰ কৰ্মচাৰীক তেওঁলোকে দৰমহা দিব পৰা নাই, যেতিয়া তেওঁলোকে জল জীৱন প্ৰকল্পবিলাক পৰ্যন্ত বাদ দি দিব লগা হৈছে, 20,000 কোটি টকাতকৈ অধিক ধন ঠিকাদাৰক মোকলাই দিব লাগে, তাৰে 20% তেওঁলোকে মোকলাই দিব পৰা নাই। প্ৰতিটো মাহত প্ৰতিটো সপ্তাহত বিদেশী বিত্তীয় সংস্থাবিলাকৰ পৰা ইটোৰ পিছত সিটো ঋণ লৈ আছে। সেই সময়ত অসম চৰকাৰ এতিয়া প্ৰায় দেৱলীয়া। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, ইয়াতে পঞ্চায়ত নিৰ্বাচন নপতাৰ কাৰণে ইতিমধ্যে কেতিয়াবাই কাৰ্যকাল শেষ হৈ গৈছে পঞ্চায়তৰ। তাৰ কাৰণে গ্ৰামীণ উন্নয়নৰ শিতানত কেন্দ্ৰীয় যিবোৰ আঁচনিৰ ধন পাব লাগে, সেই ধন এতিয়া পাব পৰা নাপায়। যেনেকৈ MG এনৰেগাৰ যিটো ৱেজ মানি, সেই ৱেজ মানি 100% চেণ্ট্ৰেল গভমেণ্টৰ। এতিয়া পঞ্চায়তে যেতিয়া কোনো আঁচনি কৰিব পৰা নাই, এনৰেগাৰ পঞ্চায়তৰ যেতিয়া কোনো প্ৰকল্প নাই, গতিকে চেণ্ট্ৰেল ফাণ্ডটো নাপায়। তো গতিকে এই অৱস্থাত বাধ্য হৈ আজি তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিব লগা হৈছে। আৰু এনেকুৱা এটা বতৰত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিছে, বৰদৈচিলা। যিকোনো মুহূৰ্তত ধুমুহা, যিকোনো মুহূৰ্তত বৰষুণ। আজি বৰষুণৰ কাৰণে আমি দেখিছোঁ আমাৰ প্ৰতিপক্ষ ৰাস্তাত নাই, আমি বৰষুণৰ মাজতে কেম্পেইন কৰি আছোঁ। বিজেপিৰ দৰে পাৰ্টিটো শাসক দল, তেওঁলোকে আজি কেম্পেইন কৰিব পৰা নাই, এনেকুৱা অৱস্থা। গতিকে এই প্ৰতিকূল বতৰত তেওঁলোকে নিৰ্বাচন পাতিব লগা হৈছে। আমি সকলোৱে জানো আজি হোৱা নিৰ্বাচন, এই বৰ্তমান আমি যি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, এই নিৰ্বাচন অন্ততঃ জানুৱাৰী মাহত হ'ব লাগে। জানুৱাৰী মাহত পাতিম বুলি যোৱা বছৰে শেষৰ ফালে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। কিন্তু পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ নামত তেওঁলোকে যিবিলাক বেআইনী কাম কৰিলে, সেই বেআইনী কামৰ কাৰণে আনকি হাইকোৰ্টত পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ অনিয়মৰ বিৰুদ্ধে মোকৰ্দমা হ'ল। আৰু সেই মোকৰ্দমাৰ পৰিপ্ৰেক্ষিতত হাইকোৰ্টে জানুৱাৰীৰ ভিতৰত নিৰ্বাচন পাতিব নোৱাৰাৰ কাৰণে স্থগিতাদেশ দিলে। অৰ্থাৎ চৰকাৰৰ ভুলৰ কাৰণে আকৌ ইমান বিলম্বিতভাৱে পতা পঞ্চায়ত নিৰ্বাচনটো জানুৱাৰীৰ পৰা এপ্ৰিল মেলৈকে পিছুৱাব লগা হ'ল, হয়নে? অৰ্থাৎ এইটোৰ যোগেদি এই কথা পৰিষ্কাৰ, মানুহে বুজি পাইছে যে একচুৱেলি তেওঁলোকে পঞ্চায়ত ৰাজ ব্যৱস্থাটো নিবিচাৰে। আৰু আমি সকলোৱে জানো এই পঞ্চায়তৰ গোটেই ব্যৱস্থাটোৰ যি কনচেপ্ট, যি ধাৰণা, এইটো আছিল গান্ধীজীৰ। আৰু সেই গান্ধীজীয়ে হত্যা কৰিছিল নাথুৰাম গডছে। আৰু নাথুৰাম গডছেৰ সমগোত্ৰীয় এই পাৰ্টি বিজেপি আৰু এই হিমন্ত বিশ্ব শৰ্মা। গতিকে তেওঁলোকে আচলতে এই গান্ধীৰ দৰ্শনৰ এটা অংশ এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো তেওঁলোকে অন্তৰৰ পৰা নিবিচাৰে। সেইকাৰণে আজি তেওঁলোকে দে আৰ নট ইণ্টাৰেষ্টেড এট অল। তো পঞ্চায়ত লৈ তেওঁলোকে মুঠেও ইণ্টাৰেষ্টেড নহয়। আৰু সেইকাৰণে মানুহে নিজৰ অভিজ্ঞতাৰ পৰাই আজি এই পঞ্চায়তত বিশেষকৈ বিজেপিক ভোট দিবলৈ আগ্ৰহী নহয়।
তো সেইকাৰণে আমাৰ ৰাইজৰ দলৰ যি আঁচনি জাতীয় স্বাৰ্থত এটা আমি পঞ্চায়তৰ যোগেদি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ আৰু আমি ভাবোঁ গোটেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিটো লোকেল ছেল্ফ গভাৰ্ণিং যিটো অথৰিটি, সেই অথৰিটিৰ যিটো সাংবিধানিক পটভূমি, সেই সাংবিধানিক পটভূমিটো বিজেপিয়ে বুজি নাপায়, অন্য দলে বুজি নাপায়, আমি সেইটো বুজি পাওঁ। আৰু আমি যদি পঞ্চায়তত যাওঁ, আমাৰ প্ৰতিনিধি যদি পঞ্চায়তত যায়, তেনেহ'লে পঞ্চায়তক সঠিক নেতৃত্ব দি এই চৰকাৰৰ গাঁৱৰ উন্নয়নৰ প্ৰতি যি অমনোযোগিতা, সেই অমনোযোগিতাৰ নীতিক আমি পৰাভূত কৰিব পাৰিম। এইটোৱে আমাৰ বিশ্বাস। আৰু মই ভাবোঁ আমাৰ এই পুথিবাৰী বা আমাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত যিকেইটা পঞ্চায়তৰ পৰা আমি আঞ্চলিক সদস্য পদৰ কাৰণে আমি প্ৰাৰ্থী নিক্ষেপ কৰিছোঁ, ৰঙিয়া সমষ্টিৰ ধুইহি আৰু কেন্দুকোনা পুথিবাৰী আৰু কমলপুৰ সমষ্টিৰ মদৰতলা, এই সমষ্টিকেইটাত আমি আমাৰ বিজয় নিশ্চিত। আৰু মানুহে ইতিমধ্যে আমাৰ প্ৰাৰ্থীসকলক একচেপ্ট কৰিছে। প্ৰথম কথা ৰাইজৰ দলৰ নীতি, আৰু দ্বিতীয় কথা প্ৰাৰ্থীসকলৰ যোগ্যতা। দীপামণি কলিতা এজনী গ্ৰেজুৱেট ছোৱালী, তেওঁ পঞ্চায়ত, তেওঁ পলিটিকেল ছায়েন্স ছাবজেক্ট পঢ়া মানুহ, মানে গতিকে তেওঁ লোকেল ছেল্ফ গভাৰ্নেন্স এই বস্তুবিলাক তেওঁ বুজি পায়। আৰু সেই কথাও ৰাইজে তেওঁৰ কথাৰ পৰাই মানে উপলব্ধি কৰিব পাৰিছে। গতিকে আমি ভাবোঁ যে আমাৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত।